वेलकम बैक टू माय यूट्यूब चैनल। आज আমি চিকেনি কলেজত আজি আমাৰ খেল হৈছে আপোনালোকক মই দেখুৱাই আছোঁ কি কি হয়। তাৰপিছত বাকী কথাটো লাহে লাহে পাতিম অকণমান বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাই, বেয়া নাপাব। আজি মোৰ লগত আছে দুটা মেইন মানুহ, এটা ভাই সিং আৰু মিছ ভানুমতীক আজি মই দেখুৱাই দিছোঁ নিজ চকুৰে। ৰ'বা দেখুৱাইছোঁ, এয়া ভানু। তাত বৰ্তমান আমি উপস্থিত হৈছোঁ চিকেনি কলেজত। এতিয়া সোমাই যাওঁ ভিতৰত কি কি হৈছে দেখুৱাইছোঁ পৰিস্থিতিটো। এয়া আমাৰ পাৰ্কিং এৰিয়া। এইটো চিকেনি কলেজৰ ইনডোৰ ষ্টেডিয়াম। ইয়াতে আমাৰ খেল হৈছে আৰু ভিতৰত দেখুৱাই আছোঁ লাহে লাহে কি কি হৈ থাকে। এই ৰিঙতে আমাৰ খেল হ'ব আৰু খেলৰ ভিডিঅ'সমূহ দেখুৱাই থাকিম আপোনালোক। খেলৰ কিছু মুহূৰ্ত। শেষত ময়ো গ'ল পালোঁ আৰু আমাৰ যোৰহাট টীমটোৱে বেষ্ট টীম পালে। এইদৰে 3 দিন 3 ৰাতি শেষ হ'ল আৰু বহুতো ভাল ভাল মুহূৰ্ত এই 3 দিনতে উপভোগ কৰিব পালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট আকৌ এটা ভিডিঅ' লৈ মই কৃষ্ণা পণ্ডিত আপোনালোকৰ আগত হাজিৰ হ'ম।